ডিয়াৰ ক্ৰাছ, সঁচাকৈ কি মই আপোনাক ভাল পাব লৈছো? আপোনাক নেদেখাকৈচোন থাকিব নোৱাৰা হলো। একো প্ৰকাশ নকৰাকৈয়ে প্ৰেম, একো প্ৰকাশ নকৰাকৈয়ে প্ৰেম সম্ভৱ জানো? আপোনাৰ অন্তৰৰ ভাৱ নজনাকৈয়ে নিজক আপোনাৰ নামত বিলীন কৰিব লোৱা, মোৰ ভুল হোৱা নাইতো? আচলতে কি জানে, আপোনাক ভাল পোৱাটো মোৰ হেঁপাহেৰে পুহি ৰখা হেঁপাহ। তাৰ বিনিময়ত প্ৰেম আশা কৰাটো মোৰ স্বাস্থ্যৰ পক্ষে হানিকাৰক বুলিও মই জানো। সেইবাবে আপুনি কাক অন্তৰত সামৰি ৰাখিছে সেয়া মোৰ চিন্তাৰ বাহিৰৰ বিষয়। চকুৰ ভাষা পঢ়াত মই ইমানো কেঁচা নহয়। আপোনাৰ অন্তৰৰ স্থিতি বুজিবলৈ চকুৰ ভাষাই যথেষ্ট। বুজিবলৈ আৰু কিটো আছে? আপোনাৰ অন্তৰত থিতাপি ল'ব লৈছো ময়ো, এই কথা জানিছো। ডিয়াৰ ক্ৰাছ, মই কি আপোনাক সঁচাকৈ ভাল পাব লৈছো? প্ৰেম এক নিচাবোৰ অভ্যাস হলে এৰি চলা টান। আৰু আপোনাক সদায় মই অন্তৰত কঢ়িয়াম।